নমস্কাৰ, আজি মই এটা নৰ্থ ইণ্ডিয়ান ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে কাৰী পকৰা। এই ৰেচিপিটোৰ মূল ইনগ্ৰিডিয়েণ্টছ হৈছে দৈ। গতিকে বলক আমি চাওঁ ৰেচিপিটো কেনেধৰণে বনালোঁ। ৰেচিপিটোৰ বাবে মই ঘৰতে বনোৱা এবাটি দৈ লৈছোঁ আৰু ডাঙৰ বাটি এটাত সম পৰিমাণৰ বেচন লৈ দৈখিনি তাত ঢালি দিছোঁ। মিশ্ৰণটো এতিয়া আপুনি ভালদৰে মিহলাব। দুয়োখিনি মিশ্ৰণ আপুনি এনেধৰণে কণ্টিনিউৱাছলি লৰাই থাকিব। মিশ্ৰণখিনি আপুনি ব্লেণ্ডাৰৰ সহায়ত ব্লেণ্ড কৰিও ল'ব পাৰে। অকণমান পানী মিহলাই ল'ব। পুনৰ মিশ্ৰণটো ভালদৰে লৰাই থাকিব। এই ৰেচিপিটো বিশেষকৈ উত্তৰ পশ্চিম ভাৰতত খুব জনপ্ৰিয়। মোৰ মিশ্ৰণখিনি প্ৰায় ৰেডি হৈ গৈছে। এতিয়া মই আধা বাটি মচুৰ দাইল, ৬-৭ কোহ নহৰু আৰু এফুটা আদা একেলগে মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰিলোঁ। মিশ্ৰণখিনি মিক্সিত গ্ৰাইণ্ড কৰাৰ সময়ত আপোনাৰ সোৱাদ অনুসাৰে নিমখ দি ল'ব। এটা কেৰাহীত মই মচুৰ দাইলৰ পকৰিকেইটা বনালোঁ। পকৰিকেইটাৰ এক্সট্ৰা তেলখিনি আঁতৰাবলৈ আপুনি পকৰিকেইটা টিচু পেপাৰেৰে ৰেপ কৰি ৰাখিব পাৰে। মেইন কাৰীটো বনাবলৈ আমাক প্ৰয়োজন অলপ মিঠি গুটি, অলপ পাঁচফোৰণ, অলপ জিৰা পাউডাৰ, অলপ গৰম মছলা, শুকান জলকীয়া, লগতে প্ৰয়োজন দুখিলা তেজপাত আৰু অলপ গোটা গৰম মছলাৰ। অন্য এটা কেৰাহীত অকণমান তেল দি তাত তেজপাত দুখিলা, শুকান জলকীয়াকেইটা আৰু গোটা গৰম মছলাখিনি ঢালি দিলোঁ। তাৰপিছতে আধা চামুচ মিঠি গুটি আপুনি মিহলাই দিব। লগতে এচামুচ আদা নহৰু পেষ্ট আপুনি ইয়াত মিহলাই দিব। আদা নহৰু পেষ্টখিনি অলপ ভালদৰে ভাজিবলৈ দিব। আৰু এতিয়া ইয়াত নিমখ হালধিৰ সৈতে জিৰা গুড়িখিনি, গৰম মছলাৰ গুড়ি আৰু লগতে অলপ শুকান জলকীয়াৰ গুড়ি মিহলাই দিব। শুকান জলকীয়াৰ গুড়িটো অপশ্যনেল হয়। সামান্য পৰিমাণে পানী মিহলাই আপুনি মিশ্ৰণটো ভালদৰে এবাৰ লৰাই ল'ব। মছলাৰ মিশ্ৰণখিনি ভালদৰে ভাজি হৈ গৈছে। এতিয়া মই ইয়াত দৈ আৰু বেচনৰ মিশ্ৰণখিনি মিহলাই দিছোঁ। আটাইখিনি মিশ্ৰণ কেৰাহীত ঢালি দি মই জুইটো ল' ফ্লেমত ৰাখিছোঁ আৰু মিশ্ৰণখিনি কণ্টিনিউৱাছলি লৰাই আছোঁ যাতে দৈখিনি ফাটি নাযায়। কিছু সময়ৰ পিছত তৰকাৰীৰ পানীখিনি শুহি যাব আৰু আপুনি এতিয়া ইয়াত অকণমান গৰম পানী মিহলাব। দৈ আৰু বেচনখিনি প্ৰায় সিজি গৈছে। এতিয়া মই ইয়াত পকৰিখিনি মিহলাম। মই বনাই থোৱা পকৰিকেইটা মিহলাই দিলোঁ। প্ৰায় 5 মিনিটমান সময় আপুনি জুইটো ল' ফ্লেমত ৰাখি সিজিবলৈ দিব। তেল চিৰণিৰ বাবে অলপ গোটা জিৰা, 2টা কেঁচা জলকীয়া আৰু অলপ পাঁচফোৰণ এটা সৰু কেৰাহীত তেল দি পেলাই গৰম কৰি ল'ব। কাৰী পকৰাটো মোৰ হৈ গৈছে। এতিয়া মই তাত গৰম তেলখিনি ঢালিলোঁ আৰু এচামুচ ঘি মিহলাই দিলোঁ। কাৰী পকৰা মেইনলি ভাতৰ লগত খায়, কিন্তু লুচিৰ লগত খাবলৈও বহুত টেষ্টি হয়। আজিৰ এই ৰেচিপিটো স্পেচিয়েলি মই ভেজিটেৰিয়ানসকলৰ কাৰণে লৈ আহিছিলোঁ। বিশেষকৈ গ্ৰীষ্মকালত এই ৰেচিপিটো খুবেই প্ৰচলিত। আপুনি এবাৰ বনাই চাওক আৰু কেনে পালে ৰেচিপিটো আমাক এবাৰ জানিবলৈ দিব। আমাৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।